Hello guys, welcome back my YouTube channel. Post korim otitko moromo otitko senehor amar hokoluei imana boydehi video mane hol amar superstar boydehi video kotha ji olop ami kom amonio বহুতে রোজ কৰিছে কিন্তু মই কৰা নাছিলো আজি মইও ভাবিলো যে আহক তেনে অলপ বজাই চাম boydehi video মানে আমাৰ superstar video আহক স্টার্ট কৰো অলপ পলম নকৰাকৈ সেইজনী কোন আপুনি নিশ্চয় বুজি পাইছে আৰু চিনি পাইছে যদি চিনি নাপায় তেতিয়াহলে মই নকৰা তাৰ নাম ক'ব Hi guys, this is Umakshika. রাম বুনৰি ইমান দিছে এইখন বলিউড বেছি নহয় এইখন অসমীয়াত ক নমস্কাৰ সকলোকে মই হিমাক্ষী কলি মানে আপুনি অসমৰ মানুহৰ আগত জোকাৰ হৈ পৰিছে আপুনি কি ক'ব সেই বিষয়ে মানে আপুনি মানে জোকাৰ হোৱাটো বিচাৰে নে নিবিচাৰে মানে সেই মানুহবিলাকৰ আপুনি কি ক'ব খুজে যে কি কাৰণত আপুনি জোকাৰ হ'ল আপোনালোকক খুৱাবলৈ পাই মই খুখি হৈছো আমাৰ বলিউড বাদিও মানে আমাৰ বৈদেহী বাইদেৱে কথাটো শুনিলে কিন্তু ভালহে পাইছে ও বেটি চালাতে ভালহে পাইছো কাৰণ ই নিজকে ভাল পাইছে আৰু আকোৱালি লৈছে আহক তেনেলে ভিডিওটো আমি প্লে কৰি থাকোঁ আৰু এই জকাৰক অলপ হাঁহি পেটটোকে বিষাই লওঁ বাইদেউ আপোনাক যে হিমুৰৰ অসমৰ হিমুৰৰ পৰা ইমুৰলৈকে সকলোৱে ৰোজ কৰিছে আপোনাক ঠাট্টা কৰিছে আপোনাক কেনেকুৱা লাগিছে সেইবিলাক সঁচা ক'বলৈ গ'লে মোৰ ভিডিঅ'টো দেখি পেলাই হাঁহি উঠিছে কাৰণ এনেকৈ যে ট্ৰল কৰিছে এই বস্তুটো মই লাইটলি লৈছোঁ ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड পাগলীজনী চালা আপোনাক এইবিলাক কথা শুনি ভালহে লাগিছে আমি জনা নাছিলো এতিয়া মেন কথাটোলৈ যাওঁ মানে বৈদেহী বাইদেউ আপুনি যদি কেতিয়াবা বলিউডত চান্স পায় আপুনি তাত যাবনে নাযায় মানে বলিউডত আপুনি ফিল্ম শ্বুট কৰিবলৈ যাবনে নাযায় বলিউডত যোৱাৰ ড্ৰিমো একচুৱেলি চবৰে থাকে কিন্তু মই ইমান এটা চেঞ্জ কৰা নাই নাযায় কাৰণ আপোনাৰ বৈদেহী বহুত মেইন ন আপুনি বৈদেহী কৰি আছিলে যে মানে এইটো মুহূৰ্তত বৈদেহী কৰি আছিলে যে সেইটো আপুনি আপোনাৰ কাৰণে বৈদেহী কেতিয়াবা যদি খুব ভাল অফাৰ পাওঁ তেতিয়া আপুনি সৰু সুৰা অফাৰ পালে নাযায় ন আপুনি কেনেকুৱা ধৰণৰ অফাৰ পালে যাব যেনেকৈ দাবাং 7 দাবাং 8 তেনেকুৱা ধৰণৰ অফাৰ পালেহে আপুনি যাব ন মানে আপুনি বলিউডৰ এজনী চেলিব্ৰিটি ন ৰিচেণ্টলি মই বলিউডৰ কাৰণে অফাৰ পাই উঠিছো কিন্তু মই জানেনে ময়ো যে সেক্স ওয়াৰ্কাৰৰ জব অপৰচুনিটি পাইছিলো কিন্তু মই নগলো কি কাৰণত জানেনে সেইটো সময়ত মই বৈদেহীখন কৰি সেইটো সময়ত আকৌ মই গাৰ্লফ্ৰেণ্ডৰ লগত ৰিলেশ্যনশ্বিপত আছিলো মানে লিভিং ৰিলেশ্যনশ্বিপত আছিলো সেইটো কাৰণে মই নগলো মোৰ গাৰ্লফ্ৰেণ্ডে মানা কৰাৰ কাৰণে জাষ্ট বৈদেহী শ্বুটিং চলি আছে সেইটো সময়ত তেতিয়াই মানে বম্বেৰ পৰা ডাইৰেক্টৰ প্ৰডিউচাৰ সব আহি গৈছে মোক লগ ধৰিবলৈ এণ্ড নিউজ লাইফৰ অফিচত আহি গৈছিলে মোক লগ ধৰিবলৈ মানে মই কৰিবই লাগে কৈফালে এদিন আহি গ'ল নহয় আমেৰিকাৰ পৰা ডাইৰেক্টৰ প্ৰডিউচাৰ আৰু সেক্স ওয়াৰ্কাৰ সনিত লিওনি বাইদেউ আহি গ'ল নহয় আমাৰ ঘৰলৈকে তেতিয়া আকৌ মই বাথৰুমত সোমাই আছিলোঁ মানে সেইদিনাখন মোৰ গাৰ্লফ্ৰেণ্ড নিজৰ মাকৰ ঘৰলৈকে গৈছিলে সেইদিনাখন মই মানে তেতিয়া অকলে আছিলোঁ ঘৰত সেইটো পৰা মই বাথৰুমত সোমাই অলপ গাখীৰ ওলাই আছিলোঁগৈ মানে সেইদিনাখন কৰিব পোৱা নাছিলোঁ ন গাৰ্লফ্ৰেণ্ডৰ লগত থাকিব পোৱা নাছিলোঁ সেইটো পৰা মানে মই সেইদিনাখন সেইটো কাম কৰি আছিলোঁগৈ তেতিয়া আহি গ'ল নহয় সনিত লিওনি আৰু ডাইৰেক্টৰ প্ৰডিউচাৰ ডাইৰেক্ট আহি গ'ল আকৌ আমেৰিকাৰ পৰা কি কম ডাইৰেক্ট আমেৰিকাৰ পৰা আহি গ'ল নহয় তেতিয়া মোক চলি নলিলে বাইদেউ ক'লে মিষ্টাৰ ৰিথু तुम अंदर क्या कर रहे हो 1 मिनट के लिए हमारे साथ मीटिंग कर सकते हो मैं भाविल वाह এইটো দেখোন সনিত লিওনি বাইদেউৰ মাত আকৌ মোৰ যোন আধা ঘণ্টা লগা কামটো সেইটো 1 মিনিটতে হৈ গ'ল মানে 1 মিনিটতে গাখীৰ ওলাই গ'ল নহয় বাহ মই তেতিয়া ক'লোঁ আকৌ কি শক্তি বে সেক্স ওয়াৰ্কাৰৰ মই আচৰিত হৈ গ'লোঁ কাৰ মাত শুনিলোঁ দৰ্জাখন খুলি মই ঘপককৈ আহি গ'লোঁ নহয় সিহঁতৰ আগলৈকে আৰু মই ক'লোঁ আৰু বহক আমাৰ ঘৰখন তেনেকুৱাই আৰু এনেকুৱা মই ক'লোঁ মানে তেতিয়া সিহঁতে সকলোৱে বহিলে বহাৰ পাছত মই চালোঁ আকৌ নিজে কাপোৰ কানি নিপিন্ধাকৈ লেংটা পেংটা আহি গ'লোঁ মই চক হৈ গ'লোঁ ৱাহ
কি হৈ গ'ল মই তেতিয়া ক'লোঁ মানে মই কাপোৰ এখন পিন্ধি আহোঁগৈ তেতিয়া চুনী লিয়নি বাইদেৱে ক'লেই নহয় নেলাগে বোলে ঋতু ইয়াতেই বহা মোৰ ওচৰতেই বহা নেলাগে কাপোৰ পিন্ধিবলৈ আকৌ চুনী লিয়নি বাইদেউ সেই আৰু হাতখন গ'ল নহয় এনেকৈ কৰি মোৰ সেই দাণ্ডীডালৰ ফালে মা মই তেতিয়া কি কৰোঁ বা এনেই তেতিয়া আকৌ বাথৰুমত ওলাই আহিছোঁ ন পোনে তেতিয়ানো মই ক'লোঁ মেডাম মই এতিয়া আৰু নোৱাৰোঁ কাৰণ মই এতিয়া হাত ইস্তেমাল কৰিছিলোঁ নোৱাৰোঁ অফাৰটো মোক আপোনাৰ অফাৰটো নেলাগে মই নকৰিলোঁ মুভিখন বিকজ মই অলৰেডি কথা দি থৈ দিছিলোঁ বৈ কাৰণ মই এতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত ৰিলেশ্যনশ্বিপত আছিলোঁ আপুনি যাব পাৰে মিষ্টাৰ বৈদিহি আপুনিও তেনেকুৱা মানে মোৰ খংটো ভৰিৰ পৰা মাথালৈকে অহালৈকে বৌ চিৰিকে আৰু ময়ো অলপ আপোনালোকৰ লগত ধেমালি কৰিলোঁ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু মই এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আগলৈকে বনাই গৈ থাকিম এতিয়ালৈকে মই বিদায় লৈছোঁ আপোনালোকৰ পৰা যদি আপোনালোকে মোক ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক গুড বাই এতিয়ালৈকে